চৈধ্য বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ মই পাতনি মেলিছোঁ। নাজানো ভাই দাদা চিৰ পূজ্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন মই কৰিব পাৰিছোঁ আৰু সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমাৰ আৰু অযোধ্যাৰ শত শত প্ৰশাসনৰ ওপৰত। দাদা অযোধ্যাৰ সময় গৌৰৱাদী চতুৰ্দিশে তোমাৰ দৰে দুজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু শত ধন্য আজি তোমাৰ ভাতৃগণ। কি কোৱা ভাইহঁত? সঁচা দাদা, আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপ দুখৰ চিন। প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰ এই গুণানুতি। সঁচাকৈ গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ। লক্ষ্মণ, কি হ'ল ভাই? দাদা হয় 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 দাদা, এই চব গৌৰৱ আৰু কিমান দিন থাকিব নাজানো দাদা। কিয় জানো সঘনাই কঁপি উঠে মোৰ মন। নাজানো দাদা মই ইয়াৰ কাৰণ। জানা দাদা, আজি যেন মোক কোনোবাই মধুৰৰ পৰা কয় চিঞৰি চিঞৰি, সাৱধান সাৱধান লক্ষ্মণ, অযোধ্যাৰ বিপদ আজি নিচেই ওচৰত। নাজানো দাদা কিবা বিপদ হ'ব এই অযোধ্যা ৰাজ্যত, আৰু কিবাহে সাৱধান হ'ব লাগে এই ঠাকুৰ লক্ষ্মণ। তোমাৰ ক্ষেত্ৰত যিদিনালৈকে আমাৰ ক্ষীৰত পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে চিন্তাৰ কোনো প্ৰকাৰ এবে বোলা ভাই খন্তেক আমি বিশ্ৰাম কৰিব। বলা দাদা।